আপোনালোক সকলোলৈকে এটা ভাল খবৰ লৈ আহিছোঁ। ভাল খবৰটো হৈছে যে ক্ৰিকেট আছাম ক্ৰিকেট যিটো টীম আছিলে, টীমটো বৰ্তমান কোৱাৰ্টাৰ ফাইনেল পাবলৈ সক্ষম হৈছে। কাৰ কাৰ ক্ষতি হ'ব, কোৱাৰ্টাৰ ফাইনেল কিমান টাইমত হ'ব, সকলোখিনি এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু বৰ্তমানটো বহুত ভাল খেলি আছে, সেইটো জানেই। গতিকে কাৰ কাৰ ক্ষতি হ'ব, কিদৰে হ'ব, কিমান টাইমত হ'ব, সকলোখিনি এইটো ভিডিঅ'ত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু অকণো স্কিপ নকৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই দিয়া অনাগত দিনত দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আহক তেন্তে আজি ভিডিঅ'লৈ আগবাঢ়োঁ। বৰ্তমান আপোনালোকে দেখিছে যি টিম বি টিমত আছে, টিম এটা দুটা ABCD লৈকে টিম আপোনালোকে চিলেক্ট কৰিছে। তাত বি টিমত একবাৰে ফাৰ্ষ্টত আছে অসম। এইটো মই আপোনালোকক দেখাই আছোঁ, অসম আছে আছাম। যিহেতু 7খন মেটচ হৈছিলে, 7খনত এখন হাৰিলে আৰু 6খন জিকিছে। যি 6খন জিকিছে তেওঁলোকে বহুত ভাল জিকিছে। আৰু নেট ৰান তেওঁলোকৰ মানে +1.360 হৈ আছে। আৰু PTS তেওঁলোকৰ 24 হৈ আছে বৰ্তমান। আৰু কোৱাৰ্টাৰ ফাইনেল যদি অনুষ্ঠিত হ'ব, কোৱাৰ্টাৰ ফাইনেলত বৰ্তমান চিলেক্ট হৈছে আছাম। সেই কোৱাৰ্টাৰ ফাইনেলখন হ'ব আপোনাৰ 28 নৱেম্বৰ তাৰিখে কোৱাৰ্টাৰ ফাইনেলখন হ'ব। আৰু কাৰ লগত হ'ব, কাৰ মাজত হ'ব, বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। মানে তাৰ আগতে 3খন খেল হ'ব। সেই 3খন খেলত যোন জিকিব তাৰ ভিত্তিত কৰি আপোনালোকৰ আছামৰ সৈতে তেওঁলোকক কম্পেয়াৰ কৰা হ'ব। তাৰপিছত ফাইনেলে চিলেক্ট কৰা হ'ব। গতিকে এইখিনি আপোনালোকক জনাই আছোঁ। গতিকে যদি অলপ হ'লেও চাই ভাল পাইছে, এটা লাইক কৰি দিব। আৰু ইমানখিনি অসমত টিমটো ফাইনেল পাওক, আমি সকলোৱে আশা কৰোঁ, সকলোৱে বিচাৰে ফাইনেল পাওক। গতিকে আপোনালোকে সকলোৱে চাই থাকিব, আৰু যদি আপডেট যিমান আহি থাকে মই আপোনালোকে দি থাকিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।